গাইজ পুনৰবাৰ নতুন এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম কৰিছো। গাইজ সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি হৈছে অষ্টমী বুলি অকমান ওলাই যাওঁ। যোৰহাটৰ টাউনত কেইখনমান পূজা আপোনালোকক দেখাব চেষ্টা কৰিম। যোৰহাটত পতা কেইখনমান পূজা আপোনালোকক দেখাব চেষ্টা কৰিম। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ভিডিঅ' চাওক। আপোনালোকক কেইখনমান পূজা আমি দেখাই দিম। সেই পূজাসমূহৰ ভিতৰত আপোনালোকে কোনখন পূজা বেছি ভাল পাইছে বা কোনখন পূজা বেছি ধুনীয়া লাগিছে চ' আপোনালোকে কমেণ্ট কৰি জনাব পাৰিব। কমেণ্ট কৰি জনাব। আমি গোটেই পৰিৱেশটো একদম মই এতিয়া আমাৰ মেডিকেলৰ ওচৰতো হৈ আছে, যোৰহাট মেডিকেলৰ ওচৰতো দুখনকে পূজা হৈ আছে, সেয়াও দেখাম। তাৰপিছত আমি টাউনলৈ যামগে। টাউনতো আপোনালোকক কেইবাখন পূজা আপোনালোকক দেখাম। তাৰ পৰিৱেশটো আপোনালোকক গোটেই পূজা এৰিয়া পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। ভিডিঅ'টো বেছি একো ইমান নাই, জাষ্ট আপোনালোকক মই পূজালৈ যাম, পূজা পৰিৱেশটো আজি দেখাব চেষ্টা কৰিম। কেইখনমান পূজা পৰিৱেশ দেখাব চেষ্টা কৰিম। যোৰহাটত পতা কেইখনমান পূজা আপোনালোকক দেখাম ধুনীয়াকে। আপোনালোকে ভিডিঅ' চাওক। আৰু এইবাৰ দুৰ্গা মা হাতীত আহিছে বুলি কোৱা শুনিছো, হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইবাৰ কিহত যাব, ঘূৰি যাওঁতে কিহত যাব আপোনালোকে যিসকলে জানে প্লিজ কমেণ্ট কৰি জনাবচোন। হাতীত আহিছে কিন্তু ঘূৰি যাওঁতে কিহত ঘূৰি যাব আপোনালোকে কমেণ্ট কৰি জনাব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো। এই হলি গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আহক 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 আমি পূজাৰ পৰা ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ। পূজাত পাইছো, এটা ফাৰ্ষ্ট পূজা আমি যোৰহাট মেডিকেলৰ ওচৰৰ ফাৰ্ষ্ট পূজাখনৰ ওচৰত পাইছো। আপোনালোকক সেই পূজা ইয়াত দুখন আছে ওচৰতে, এই দুখন পূজা আপোনালোকক দেখাম। তাৰপিছত আমি বেলেগ বেলেগ পূজা চাবলৈ যাম। প্ৰথম পূজাখন আপোনালোকক দেখাই আছো। আমাৰ মেডিকেলৰ ওচৰতে দুখনকে পূজা হৈ আছে। তাৰে প্ৰথমখন আপোনালোকক মই দেখাই আছো। স্বাধীনতাৰ আমাৰ ভাৰতীয় আন্দোলনত যিকেইজন ব্যক্তি জড়িত হৈ আছিল, ওপৰৰ আপোনালোকে গোলকে চাওক, তাত তেওঁলোকৰ ফটো সন্নিৱিষ্ট কৰা হৈছে। আৰু জাতীয় পতাকাৰ যিখন আমাৰ পতাকা আছে, ত্ৰিৰংগা পতাকাখনৰ আৰ্হিত এই মণ্ডপভাগি বনোৱা হৈছে। দেখা পাইছে আপোনালোকে। মই এতিয়া ভিতৰৰ ভাগ আপোনালোকক অলপ দেখাই দিওঁ। ভিতৰৰ পৰিৱেশটো অলপ দেখাই দিছোঁ, আপোনালোকে চাওক। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন। আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন। আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ। মায়ের রূপে মন ভরে যায় প্রণাম। মই কৈছোঁ দুখনকৈ পূজা মেডিকেলৰ ওচৰত আয়োজন কৰা হৈছে। এয়া আপোনালোকৰ প্ৰথমখন মই দেখালোঁ। এতিয়া আমি ছেকেণ্ডখনলৈ গৈ আছোঁ। চাওক ওচৰা ওচৰিকৈ ফণ্টা ফণ্টি ইয়াতে দেখা পাইছে, একদম ওচৰা ওচৰিকৈ এইখন পূজা আয়োজন কৰা হৈছে। এই পূজাভাগি আপোনালোকক অলপ দেখাম। এই পূজাভাগি দেখাৰ পাছতে আমি ডাইৰেক্ট টাউন যাম। টাউনৰ পৰিৱেশ আপোনালোকক দেখাম। টাউনৰ আপোনালোকৰ ঠাকুৰবাৰী JPR আপোনালোকে এই পূজাসমূহ যি পূজা সকলোৱে জানে চৰ্চাত থাকে। যোৰহাটৰ পূজা বুলি ক'লে ঠাকুৰবাৰী পূজা বা JPR পূজা হওক বা দেৱালয় পূজা হওক, সেই পূজাসমূহ সকলোৱে মুখে মুখে থাকে বা সকলোৱে জানে। সেইসমূহ পূজা আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈ মনোযোগে চাব। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰিব। ইয়াত চাওক ধুনীয়াকৈ ইয়াতে সজোৱা হৈছে। ইয়াতে কিছুমান মূৰ্তিও ইয়াতে এনেদৰে সজোৱাই থোৱা হৈছে। আপোনালোকে চাওক এইগৰাকী কোন হয় বাৰু আপোনালোকে কমেণ্ট কৰকচোন। এই দুগৰাকী কোন হয় আপোনালোকে কমেণ্ট কৰক, যিসকলে জানে কমেণ্ট কৰক। তাৰপিছত আৰু পাছলৈ আছে মহাদেৱ আছে, গণেশ বাবা আছে। আপোনালোকে সেয়াও দেখাম বাৰু ধুনীয়াকৈ। এয়া চাওক আপোনালোকে বেকত চাওক, এয়া মহাদেৱ আছে, তাৰপৰা গণেশ বাবা আছে, ছাইডতে নন্দী আছে। আপোনালোকে চাওক বৰ ধুনীয়াকৈ একদম ইয়াতে এই শিলৰ দম এইটো একদম কৈলাশত থকাকৈ ধুনীয়াকৈ ইয়াতে সজোৱা হৈছে। ইয়াতে ধুনীয়াকৈ দুইখন পূজাই বহুত ধুনীয়াকৈ এইখনত পতা হৈছে। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ আপোনালোকক। আপোনালোকে চাওক ধুনীয়াকৈ ভিতৰৰ পৰিৱেশটো মই দেখাই দিছোঁ। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন। আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ। বলো দুর্গা মাই কি
দুখন পূজা আপোনালোকক বৰ্তমান দেখালোঁ। এতিয়া আমি টাউনত গৈ আছোঁ। টাউনৰ পূজা আপোনালোকক টাউনতো কেইবাখনো পূজা আয়োজন কৰা হৈছে। তাৰ পূজা আপোনালোকক দেখামগৈ। এই মেডিকেলৰ ওচৰতে দুখন পূজা আয়োজন কৰিছিল, সেই দুখন আপোনালোকক অলপ দেখাব চেষ্টা কৰিলোঁ। আপোনালোকে চাই থাকক। গোটেই পূজা ইখন যেতিয়া দেখাম, টাউনৰ যিখন পূজালৈ মই গৈ যাম, আপোনালোকে সেইখনো যিহেতু দেখাম। গোটেইখন দেখুৱাৰ পিছত আপোনালোকে গোটেই ভিডিঅ'টো চোৱাৰ পিছত কমেণ্ট কৰিব কোনখন বেছিকৈ ভাল লাগিছে। ৰক্তিম আৰু মই আহিছোঁ, মাত্ৰ দুজন আহি আছোঁ। আমি বোৱা চালি দৃশ্য আপোনালোকক অলপ দেখাই আছোঁ। আমাৰ ৰুমৰ পৰা ওলাই অহা অলপ দেৰি হ'ল, কাম আছিল অলপ, 9টা বাজিল ৰুমৰ পৰা অহালৈ। চ' মানুহখিনি এতিয়া অলপ গৰাগৰি হৈছে। আপোনালোকে দেখা পাইছে মানুহখিনি অলপ ঘৰলৈ যাবলৈ আৰম্ভ কৰিছেই। এতিয়া মানুহ অলপ পাতলা হ'ব, মানুহ কমি যাব আৰু এতিয়া লাহে লাহে। হ'লেও একো কথা নাই, মানুহ লাহে লাহে কমি গ'লেও আমি মণ্ডপ বিভাগটো একেই থাকিব ন, পূজা মণ্ডপ। আমি পূজা মণ্ডপ বিভাগ আপোনালোকক দেখাবৰ উদ্দেশ্যে ওলাই আহিছোঁ। মানুহ থাকক বা নাথাকক আমাৰ কোনো ধৰণৰ কথা নাই। যিখিনিয়ে মানে যোৰহাটৰ মানুহখিনিতো দেখিছেই, যিখিনি মানুহে যোৰহাটৰ পূজা দেখা নাই, কেনেকুৱাকৈ পাতিছে বা কেনেধৰণৰ হৈছে, কেনেকুৱা ধুনীয়া হৈছে, সেই মানে আমি কেইবাখনো পূজা একেলগে আপোনালোকক দেখাবৰ চেষ্টা কৰিম এই ভিডিঅ'ৰ জৰিয়তে। সেই উদ্দেশ্যে এই ভিডিঅ'টো বনাইছোঁ, যাতে বেলেগৰ মানুহখিনিও যোৰহাটৰ পূজা যাতে উপভোগ কৰিব পাৰে, চাব পাৰে ঘৰত থাকিয়ে। সেই উদ্দেশ্যে বনাইছোঁ। আৰু যোৰহাটৰো কিছুমান হয়তো আহিব নোৱাৰে চাবলৈ, আৰু কিছুমান প্ৰতি বছৰে পূজা চাবলৈ নাহিবও পাৰে। তেওঁলোকে ঘৰত থাকিয়ে তেওঁলোকে এইবাৰ কেনেদৰে উদযাপন কৰিছে পূজা, তেওঁলোকে যাতে চাব পাৰে, তেনেকুৱা ধৰণৰ উদ্দেশ্য লৈ পেলাই আমি ভিডিঅ'টো বনাইছোঁ। পূজা মণ্ডপ বিভাগ আপোনালোকক ধুনীয়াকৈ দেখাব চেষ্টা কৰিম। বেছি একো নাইকিয়া ভিডিঅ'টোত আমি পূজা মণ্ডপ বিভাগ দেখাম। আপোনালোকৰ বাবে এইখিনি কৰিছোঁ। পূজা চাবলৈ আহি নিজে নাচে আপোনালোকক চবৰ বাবে ভিডিঅ' কৰি আছোঁ। দেয়া জানাবো মাকে জানাবো আজ আমারে মনের আশা যেন যোৰহাট টাউন। এতিয়া আমি গৈ আছোঁ যোৰহাট টাউনত ঠাকুৰবাৰী, যি মায়াৱতীত আছে ঠাকুৰবাৰী পূজালৈ গৈ আছোঁ। যোৰহাট মায়াৱতীত থকা ঠাকুৰবাৰী, বিখ্যাত ঠাকুৰবাৰী আমি পূজা মণ্ডপত পালোহি। ইয়াৰ ভিতৰৰ দৃশ্য আপোনালোকক দেখাম। বহুত ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। বহুত ধুনীয়াকৈ প্ৰতি বছৰ ইয়াত বহুত ধুনীয়াকৈ হয় আৰু বহুত মানুহ হয় ইয়াত। একদম যোৰহাটৰ পূজা বুলি ক'লে নামত ল'বলগীয়া এখন পূজা হৈছে ঠাকুৰবাৰী পূজা। চ' আপোনালোকক ইয়াৰ ভিতৰৰ পৰিৱেশ আপোনালোকক অলপ দেখাই দিছোঁ। চাওক, ইয়াত সিংহ আকৃতিত ইয়াতে বনোৱা হৈছে আৰু ইয়াত বহুত কিবা কিবি ধুনীয়াকৈ বনাইছে। আপোনালোকক গোটেই পৰিৱেশটো মই দেখাই আছোঁ, বেছি কথা নকওঁ, মুখে বেছি লেপাই নাথাকোঁ। আপোনালোকক মই ভিতৰৰ পৰিৱেশটো ধুনীয়াকৈ দেখাই দিলোঁ। আপোনালোকে একদম ফিলিংছটো লওক। ওচৰত থকা আপোনালোকে নিজে চাই থকা, একদম ওচৰৰ পৰা যেন চাই আছোঁ, তেনেকুৱা ফিলিংছ ল'ব পাৰে নোৱাৰে এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। মই দিবলৈ চেষ্টা কৰিছোঁ। কিন্তু মনে এই জীবনে থাকে এমনই ভালোবাসা, মায়ের ভাষান হবে রে আজ, চলছে বরণ আরতি নাচ, ঢাই কোড়া কোড়ো ঢ্যাম কোড়া কোড়ো তোলে রে মাতন, ঢাকের তালে কোমর দোলে খুশিতে নাচে মন। আজ বাজা কাশর জমা আসর, থাকবে মা আর কতক্ষণ।
আমি পেয়েছি, ফিরে পেয়েছি কত দিনের পরে এই হাসি। তাই মনে হয়, শুধু মনে হয় যেন এভাবে সুখে ভাসি। বরণ শেষে সিঁদুর খেলা থাকবে মনে বিদায় বেলা। আজ সিঁদুরে সোহাগে রাঙা জীবন, ঢাকের তালে কোমর দোলে খুশিতে নাচে মন। আজ বাজা কাসর জমা আসর, থাকবে মা আর কতক্ষণ। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। সাজালো বরণডালা আকাশে মেঘের আপোনালোকক ঠাকুৰবাৰী পূজা দেখালোঁ। এই জেগাখনৰ আৰু কিবা বেলেগ বুলি কয় নেকি? আপোনালোকে যদি জানে কমেণ্ট কৰিব। বা মই ঠাকুৰবাৰী বা মৰাপতিৰ পূজা মণ্ডপ বুলি জানো। এনেদৰে আপোনালোকক দেখালোঁ ধুনীয়াকৈ, বহুত ধুনীয়াকৈ সজাই থৈছে। আপোনালোকে নিশ্চয় নিজে দেখা পাইছে কিমান ধুনীয়াকৈ সজাইছে। এতিয়া যাম, আপোনালোকক এতিয়া লৈ গৈ আছোঁ JPR পূজা মণ্ডপ। নিৰ্মল চাৰিআলিৰ পৰা যেতিয়া JPRলৈ যাওঁ, JPR পোৱাৰ আগত এই পূজা ভাগ পাই যায়। এই পূজা ভাগত এই জেগাখনৰ নামটো কি মই নাজানো, আপোনালোকে যদি জানে জনাব। মই আপোনালোকক দেখাই দিছোঁ, চাওক এইভাগ পূজা। মই JPR যোৱাৰ আগত এইভাগ পূজাত সোমাই গৈছোঁ, যিহেতু JPRলৈ যাওঁতে পাই যায়, সেইবাবে ভাবিলোঁ ইয়াতো সোমাই আপোনালোকক দেখাই যাওঁ। তাৰপিছত আমি এইভাগ পূজা চোৱাৰ পাছত আমি JPRলৈ যাম। চলছে ধুনু আসলার ঘন্টা বাজে, এলো না নতুন সাজে, আকাশে পুজোর বন্ধুয়া শিউলি ফুলের গন্ধে মাতে, খুশির শারদরাতে। লাগলো দোলা কাশের বনে, হিমেল শরৎ টানে। শিউলি ফুলের গন্ধে মাতে, খুশির শারদরাতে। লাগলো দোলা কাশের বনে, হিমেল শরৎ টানে। ষষ্ঠী চাওয়া পাওয়া আড্ডা সপ্তমীটা সেলফিতে সেজেছে আজ। অষ্টমী অঞ্জলি আর নবমী জমজমকে আকাশে পুজোর বন্ধুয়া খুশিতে মন মুখেছে আজ। এতিয়া মই আহি পাই গ'লোহি JPR পূজাৰ প্ৰথম গেটখন চাওক, বৰ ধুনীয়াকৈ সজাইছে। আপোনালোকক এই JPR পূজাৰ পৰাই মই ভিডিঅ'টো শেষ কৰিম, কাৰণ মই JPR পূজাৰ পৰা আৰু বেলেগ পূজালৈ নাযাওঁ, কাৰণ এতিয়া বহুত দেৰি হৈ গ'ল অলৰেডি। কেইবাখনো পূজা মই চালোঁ, আকৌ নেক্সট ডে আহি পেলাই বাৰু যদি চাব পাৰোঁ চাম। আপোনালোকক মই JPR পূজা পৰিৱেশটো দেখাম। আপোনালোকক মই অলৰেডি কেইবাখনো পূজা দেখাইছোঁ, আপোনালোকে দেখা পালে। আৰু JPR পূজাখনো চাই লওক, চাই লৈ পেলাই আপোনালোকে কমেণ্ট কৰিব কোনখন পূজা বেছি ভাল লাগিছে। ভালোবাসার
আলিঙ্গনে বিজয় আর বিসর্জনে আসছে বছর আবার হবে এক সুরে সুর মিলিয়ে ও ভালোবাসার আলিঙ্গনে বিজয়ের বিসর্জনে ও আসছে বছর আবার হবে এক সুরে সুর মিলিয়ে বছর বছর এভাবে থেকো মায়ের প্রাণে হাসিয়ে দুঃখ সবাই সিঁদুরে সোহাগে দশমী ঢাকে তালে বাতাসে পুজোর গন্ধ খুশিতে মন মুছেছে বাতাসে পুজোর গন্ধ খুশিতে মন মুছেছে জেপিয়াৰ পূজা চাই ওলাই আহিছোঁ বৰষুণ দিলে বৰষুণত বহুত তিতিলোতে চুলি কেনেকুৱা হৈ গ'ল চুলিতে একদম পৰি গ'ল একদম তিতি পৰি এতিয়া আমি ৰুমলৈ গৈ আছোঁ আৰু পূজা নাচাওঁ আৰু যি পূজা আছে আৰু বহুত পূজা আছে সেইসমূহ পূজা কাইলৈ যদি আহিব পাৰোঁ আকৌ কাইলৈ আহি চামহি আপোনালোকক দেখালোঁ কেইবাখনো পূজা দেখালোঁ 6খনমান পূজা দেখালোঁ আপোনালোকে কেনেকুৱা পূজা চাই মেলি আহিলোঁ এতিয়া ম'ম' খাবলৈ ৰখিছোঁ ম'ম' খাম ম'ম' লৈছোঁ এতিয়া ম'ম' খাওঁ উৎসবে মাখা টই টই হইচই সব ঠিক করে রাখা করে বিষাদে আড়ি